অসমৰ প্ৰথমটো ছবিগৃহ জোনাকী চিনেমা হল তেজপুৰৰ বুকুত অৱস্থিত। 1937 চনত ৰূপক কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এই ঐতিহাসিক চিনেমা হলটো স্থাপন কৰিছিল। এই জোনাকী হলৰ পৰাই অসমৰ চলচ্চিত্ৰ যাত্ৰাৰ সূচনা হৈছিল। পৰৱৰ্তী সময়ত 1973 চনৰ আশে-পাশে হলটোৰ কিছু অংশ মেৰামতি কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত সেই জোনাকী ছবিগৃহটো নিঃশব্দ আৰু মৃত অৱস্থাত পৰিণত হৈছে। আপুনি জানি আচৰিত হ'ব, বিশ্বৰ প্ৰথমটো চিনেমা হল দ্য ষ্টেট থিয়েটাৰ ৱাশ্বিংটন, যিটো 1897 চনত স্থাপন কৰা হৈছিল, সেইটো এতিয়াও জীৱিত অৱস্থাত আছে আৰু তাত নতুন নতুন চিনেমা প্ৰদৰ্শন কৰে। 2019 চনত তৎকালীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে জোনাকী চিনেমা হলৰ মেৰামতিৰ বাবে 50 লাখ টকাৰ এককালীন সাহায্য আগবঢ়াইছিল। কিন্তু দুখৰ বিষয়, সেই অনুদানৰ পিছতো জোনাকীৰ অৱস্থা একেই থাকিল। যি সময়ত 50 লাখ টকাত এটা চিনেমা হলৰ আধুনিক ডেকৰেশ্যন আৰু ফাৰ্নিচিং হয়, সেই সময়তো জোনাকী আগৰ দৰেই নিস্তব্ধ হৈ ৰ'ল। আমি বিচাৰোঁ জোনাকী চিনেমা হলটোক চৰকাৰে পুনৰ জীয়াই তোলক। চিনেমা নচলিলেও অন্তত ৰূপক কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিটো চিৰযুগমীয়া হৈ থাকক। ধন্যবাদ। জয় অসম।